আজি লৈ আহিছোঁ ৰুমাল ৰুটি বনোৱা এটা পদ্ধতি। নৰ্মেল ৰুটি বনোৱা নিচিনাকৈ ৰুমাল ৰুটি কেনেকৈ বনাব পাৰে জানিব পাৰিব। আপোনালোকে বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে ৰুমাল ৰুটি বনোৱা পদ্ধতি দেখি আহিছে, কিন্তু সেই পদ্ধতিবোৰে সকলোৱে বনাবৰ বাবে সহজ নহয়। তো সেইটো কাৰণে আজি মই এটা একেবাৰে চিম্পুল পদ্ধতিৰে সকলোৱে বনাব পৰাকৈ কোমলকৈ ৰুমাল ৰুটি বনোৱা পদ্ধতি লৈ আহিছোঁ, আৰু একেবাৰে কাগজৰ নিচিনা পাতলাকৈ ৰুমাল ৰুটি। তো ব'লক তেনেহ'লে আজি কেনেকৈ বনাওঁ। আৰু মই লৈছোঁ ইয়াতে আটা 2 কাপ লৈছোঁ। আপোনালোকে যদি বেছিকৈ ল'ব বিচাৰে ল'ব পাৰে। আৰু ইয়াতে অকণমান নিমখ দি আটাখিনি মিলাই লৈছোঁ, আৰু অলপ গৰম পানী লৈছোঁ। গৰম পানী লৈ আটাখিনি ভালকৈ মঠি ল'ম। ৰুটি যিহেতু কম মোৰ, সেইটো কাৰণে মই আধা অলপ পানী দি লৈছোঁ। বেছিকৈ দিলে হয়তো বেছি হৈ যাব পাৰে। তো এনেকৈ মাৰি লৈছোঁ। আচলতে ৰুটিখিনি মৰাৰ ওপৰতে কথা। তো ইয়াতো অকণমান তেলো দি লৈছোঁ। তেল দি লৈ এতিয়া সম্পূৰ্ণ ভালকৈ মাৰি ল'ম। ৰুটি আচলতে ভাল হোৱা বা কোমল হোৱা এটা আচল মেইন হৈছে এনেকৈ ভালকৈ যাতে যিমান ৰুটি মঠি ভালকৈ কৰে সেইটোৱে আৰু এয়া দেখিছে এতিয়া মোৰ হৈ গৈছে প্ৰায়, কিমান ধুনীয়া কোমল হৈ গ'ল। আৰু এতিয়া মই এইটো ৰাখি থৈ দিম, 10 মিনিটমানৰ কাৰণে ৰাখি থ'ম। আৰু এয়া 10 মিনিটৰ পিছত দেখিছে কিমান ধুনীয়া একদম ঢিলা হৈ গৈছে আৰু একদম ধুনীয়া কোমল হৈ গৈছে। আৰু মই এতিয়া লৈছোঁ দুটা গোল কৰি লৈছোঁ, দুটা ভাগত ভাগ কৰি লৈছোঁ। আৰু এইটো ডাঙৰকৈ মোটাকৈ মই এখন ৰুটি বেলি ল'ম। আৰু যদি আপোনালোকে এনেকৈ নকৰে, নৰ্মেল যেনেকৈ সৰু সৰু গোল কৰি এনেকৈ ৰুটি বেলি ল'ব পাৰে। আৰু এইটো দেখিছে মই পূৰা মোটাকৈ লৈছোঁ। আৰু ডাঙৰ ৰুটিখনৰ পৰা সৰু সৰুকৈ এনেকৈ গোল ৰুটি উলিয়াবৰ কাৰণে মই এনেকৈ ৰাউণ্ডমূৰীয়া মুকনি এখন লৈছোঁ। আৰু ইয়াৰ পৰা এনেকৈ সৰু সৰুকৈ ৰুটি উলিয়াই ল'ম। এনেকৈ কৰিলে আচলতে সমান হয়, পিছলৈ ভাল হয়। আৰু যদি আপোনালোকে নিজেই হাতেৰে যদি এনেকৈ গোল ৰুটি বনাব পাৰে তো বনাই ল'ব পাৰে। আৰু মই এনেকৈ বাকীখিনি ৰুটিও এনেকৈ সৰু সৰুকৈ গোলকৈ ৰুটি বনাই লৈছোঁ। যদি আপোনালোকেও এনেকৈ বনাইছে ৰুটি, কমেণ্ট কৰি জনাব। আৰু মোৰ এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আৰু এইফালে মোৰ সৰু সৰুকৈ গোল ৰুটি বনোৱা হৈ গৈছে। আৰু এখন সৰু গোল ৰুটিৰ ওপৰত এনেকৈ তেল অলপ দি লৈছোঁ। তেল লগাইকৈ ওপৰত শুকান আটা দি তাৰ ওপৰত আৰু এখন সৰু ৰুটি জাপি দিছোঁ। আকৌ সেইখনৰ ওপৰতো সেনেকৈ তেল অলপ দি শুকান আটা দি তাৰ ওপৰতো আৰু এখন এনেকৈ সৰু ৰুটি জাপি দিম। আৰু এনেকৈ আচলতে 5-6খন মানলৈকে দিব পাৰি। মই এনেকৈ দি ল'ম। ৰুটিবোৰৰ মাজে মাজে তেল আৰু আটা ভালকৈ লগাব, তেতিয়া আচলতে সুবিধা হয়। আৰু সৰু সৰু এই গোল ৰুটিবোৰ আপোনালোকে পাতলা নকৰিব, যিটো অলপ মোটাকৈ ৰাখিব। এনেকৈ মোটাকৈ ইখনৰ ওপৰত সিখন দি জাপি যাব। ইয়াৰ পিছত এতিয়া মই অলপ আটা দি লৈছোঁ। আৰু এইখিনি যিহেতু মোটা ৰাখিছিলোঁ, তো এতিয়া এইখিনি লাহেকৈ বেলিব, যাতে মই এতিয়া ভিডিঅ'টো অলপ স্পীড কৰিছোঁ, কিন্তু আপোনালোকে লাহে বেলিব, নহ'লে ৰুটিটো ফাটি যোৱা বা তেলটো ওলাই যোৱা চান্স থাকে। তো সেইটো কাৰণে আপোনালোকে লাহেকৈ এনেকৈ অলপ বেলি নৰ্মেল যেনেকৈ এখন ৰুটি হয় তেনেকুৱাকৈ অলপ পাতলা কৰিব, আৰু ডাঙৰো কৰিব পাৰে। এয়া দেখিছে মই ধুনীয়াকৈ এনেকৈ বেলি লৈছোঁ। আৰু একদম ডাঠ হৈ আছিলে, কিন্তু এতিয়া একেবাৰে পাতলা নিচিনা কৰি লৈছোঁ। মই দেখা পাইছে মই কিমান পাতলা কৰিলোঁ। তো আনফালে মই ইয়াত টাৱাত গৰম কৰি লৈছিলোঁ, আৰু এতিয়া এই ৰুটিখন টাৱাত দি লৈছোঁ। আৰু এনেকৈ লুটিয়াই যেনেকৈ নৰ্মেল ৰুটি বনোৱা হয় সেনেকৈ গেছত দিয়া লগালগ দেখিছে আপোনাৰ ৰুটিৰ পাৰটো ইখনৰ সিখনৰ ৰুটি পাৰবোৰ ওলাই আহিছে। আৰু এনেকৈ এখনকৈ আপোনালোকে নিজৰ হাতেৰে বা হেতাৰে ইউজ কৰি, যিহেতু গৰম হ'ব, লাহেকৈ কৰিব। আৰু এনেকৈ এখনৰ পৰা এখন জাপি থোৱাটো অট'মেটিক এনেকৈ এৰুৱাব পাৰিব। আৰু দেখিছে এয়া সিজি গৈছে, কি ধুনীয়া হৈছে, একেবাৰে পাতলা। মোৰ হাতখন ইপাৰ সিপাৰ দেখা পাইছে, আৰু সিজি গৈছে। একদম ধুনীয়া ৰুমাল ৰুটি হৈ গৈছে। এয়া ৰেডি। এইখন ৰুটি এৰুৱাওঁতে তাৰ নেক্সট ইপিঠে আন এখন ৰুটি সিজিয়ে যায়। এইখন দেখিছেনে কিমান ধুনীয়াকৈ, আৰু এৰাবলৈ একো দিগদাৰ হোৱা নাই, একদম ধুনীয়াকৈ নিজে এৰি আহিছে।
অলপ গৰম হ'ব পাৰে, আপোনালোকে লাহে লাহে সেনেকৈ কৰিব। আৰু এয়া দেখিছে মই ইখনৰ পিছত সিখন কেনেকৈ এৰি আহিছে। আৰু এয়া বনি গৈছে একেবাৰে পাতলা কোমল ৰুমাল ৰুটি। তো আপোনালোকেও বনাই কৰি চাব, ট্ৰাই কৰি চাব। যিহেতু ঘৰত খাবলৈ হয় তো সেনেকৈ সৰু সৰু ৰুটি বনাব পাৰে। ৰুমাল ৰুটি আচলতে এটা ডাঙৰ চাইজৰ হয়, সেনেকৈ বনোৱা দেখা হয়, কিন্তু যিটো ঘৰত খাবলৈ হয় বা নিজৰ কাৰণে তো এনেকুৱা এটা নৰ্মেল চাইজতে বনাব পাৰে। তো মোৰ এয়া ৰেডি হৈ গৈছে আৰু দেখা পাইছে একদম কম সময়তে হৈ যায়, মানে আপুনি এখন উলিয়াওঁতে ইখন ৰুটি তলফালে সিজিয়ে যায়। তো বেছি দেৰি নালাগে, কিন্তু বেলি লওঁতে যি অলপ টাইম লয় তাৰপিছত মানে বনাবৰ কাৰণে একেবাৰে সহজ হয়। একে দেখিছে মই আপোনালোকৰ সন্মুখতে পটাপট ইখনৰ পাছত সিখনকৈ এখন এখনকৈ ৰুটি উলিয়াই লৈছোঁ। তো মোৰ এয়া এফালে আধা বনাই হৈয়ে গ'ল দেখিছে। তো ইয়াত মই লাষ্টত অকণমান ঘিউ লৈছোঁ, ঘিউ বা তেল ল'লেও হয়, এনেকৈ ওপৰত অকণমান লগাই দিব, যাতে যদি অলপ দেৰিকৈ ৰখা হয় তেতিয়াও যাতে টান নহয়, কোমল হৈ থাকিব। তো এয়া ৰুমাল ৰুটি মোৰ বনাই ৰেডি হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। দেখা পাইছে ইমান ধুনীয়া কোমল ৰুটি হৈছে আৰু ইমানেই পাতলা হৈছে, মোৰ হাতৰ ইপিঠি সিপিঠি আপোনালোকে দেখা পাই যায়। আৰু এনেকৈ ৰুটি আপোনালোকে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক বনাই খুৱাবচোন, তেওঁলোকে খাই বহুত ভাল পাব। কাৰণ তেওঁলোকে ডাঠ ৰুটিবোৰ খাবলৈ টান পায় যিহেতু, তো এনেকুৱা পাতলা ৰুটি খাই সিহঁতৰ বহুতেই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আন এটি ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ। আজিলৈ বাই বাই।